মন্দিৰ বেছি দূৰ পুলিচে ধৰিলে চুগাৰ ন তো হেই গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো লাষ্ট ভিডিঅ' চাই গম পাইছে আমি এতিয়া আছোঁ পুৰণি গুদাম নোৱালী মোৰ। তো ইয়াৰ পৰা মানে ভাবিলোঁ যে মৃত্যুঞ্জয় মন্দিৰ বেছি দূৰ নহয়। তো আমি ভাবিলোঁ যে এবাৰ মৃত্যুঞ্জয় মন্দিৰটো আপোনালোকেও দেখাওঁ, আমিও বহুত দিনৰ পৰা যোৱা নাই, বনোৱাৰ পিছত বহুত দিনৰ পৰা যোৱা হোৱাই নাই মৃত্যুঞ্জয় মন্দিৰ। তো ভাবিলোঁ যে গৈ কিনে চাই আহোঁ মৃত্যুঞ্জয় মন্দিৰটো। আমাৰ অসমত এনেকুৱা এটা মানে জেগা আছে যোনটো এছিয়াৰ ভিতৰত চবতছে ডাঙৰ লিংগ যোনটো মানে মহাদেৱৰ, সেইটো আমাৰ অসমতে আছে। মানে প্ৰাউড কৰিব লাগে আমি যে এজন অসমীয়া আৰু আমি যে অসমত আছোঁ। আৰু বেছি একো নকওঁ, তো গৈ পিনে একে লগ পাই আছোঁ মৃত্যুঞ্জয় মন্দিৰত। তুমি মাস্ক পিন্ধি অহা নাই প্ৰিন্স? হা পুলিচে ধৰিলে পুলিচে কি কৰিব পাৰে? মাস্কখন দেখাই দিছোঁ, মাস্কখন যোগাৰ ন, দেশী যোগাৰ। দাদা গাড়ী ষ্টাৰ্টত হৈ আছে। তো এয়া অকণ অকণ দেখা পাইছোঁ, কেমেৰাত আহিছে নাই নাজানো, এইটো দেখিছেনে? আহি পাই গ'লোহি। এতিয়া আমি এনেকৈ ৰাউণ্ড এটা ল'ম, ৰাউণ্ডটো লৈ পেলাই পাই যাম। এইটো দেখিছেনে? তো যেতিয়া মৃত্যুঞ্জয় মন্দিৰৰ মেলা বা কিবা এনেকুৱা ডাঙৰ ফাংচন কিবা হয়, তো ইয়াৰ পৰাই মানে মেলা ষ্টাৰ্টিং হৈ যায়। ইয়াত চব দোকান চোকান থাকে, ইয়াৰ পৰা মানুহ খোজকাঢ়ি যায়। অঁ পালোহি আৰু বেছি দূৰ নাই। তো এইখিনি পাই গৈছোঁ, ইয়াৰ পৰা অকণ খোজকাঢ়ি দিওঁ। ডাবুল গ'লে পৰি যোৱা চান্স থাকে ন। তো যেতিয়া মেলা চেলা হয় ইয়াতে দোকান চোকান ইয়াতো বহে। এতিয়া পানী হৈ আছে, কিন্তু যেতিয়া মেলা চেলা কিবা হয় ইয়াতে দোকান চোকান বহে। যোনখিনি পানী হৈ আছে বা ইয়াত মানে চব ফুল থাকে আৰু। ফাইনেলি পাই গ'লোহি মৃত্যুঞ্জয় মন্দিৰ। তো ভিতৰত যদি যাব পাৰোঁ যাম, চাওঁ যাব দিয়ে নে নিদিয়ে। ক'ভিডৰ কাৰণে নিদিব পাৰে ভিতৰত যাব, চাওঁ ভিতৰত যাব দিয়ে নিদিয়ে। ইয়াতে সৰুকৈ নামঘৰ এটা আছে কৃষ্ণ। তো এয়াই মহামৃত্যুঞ্জয় মন্দিৰ, পাই গ'লোহি মহামৃত্যুঞ্জয় মন্দিৰ। এয়া তো যেতিয়া ভূমিকম্প আহিছিল, যোনখিনি জেগা মানে ফাটি যোৱা বুলি শুনিছিল, এইখিনি জেগা, এইখিনি জেগা ইমান এটা ধৰিব নোৱাৰি, হ'লেও মানে ফাটিছে বুলি গম পায় আৰু। পাইছে শাওণ মাহ চলি আছে, আমিও সেৱা এটা লৈ লৈছোঁ, আপোনালোকেও লৈ লৈছোঁ। আপোনালোকেও লৈ লওক ইয়াৰ পৰাই। ভিতৰত সুধিলোঁ, ক'ভিডৰ কাৰণে যাব দিয়া নাই। ইয়াত মানে কিছুমান নিয়ম আছে, ক'ভিডৰ কাৰণে ভিতৰত যাব দিয়া নাই। আমি মানে পাৰ্মিশ্যন কৈছিলোঁ, কিন্তু মানে নিদিওঁ বুলি ক'লে। ক'ভিড চেছ হওক, তাৰপিছত আহিম, আকৌ এবাৰ আহিম ভালকৈ দেখাম। তো এতিয়া অকণ সেকে চাই লওক আৰু বাহিৰৰ পৰাই। আগতে মেইন দুৱাৰখন এইখনে আছিল, মেইন দুৱাৰ পাৰ হৈ আগতে পুৰণা মন্দিৰভাগ ইয়াতে আছিল, তাৰপিছত তালৈ লৈ গ'ল।
মহামৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে কথা কেইটামান ক'ব শুনি লওক। মানে মই যিমানখিনি জানো তিমানখিনি আপোনালোকক জনাব বিচাৰিছোঁ আৰু ভুল হ'লে ক্ষমা কৰিব। মানে আগত মই জানিব যিমানখিনি জানো আৰু আগত মানে ইয়াত মৃত্যুঞ্জয় মন্দিৰৰ একে মানে বটম জেগাত ফ্ল'ৰ মানে একে বটমত আপোনাৰ মানে সাধুবিলাকে পূজা কৰিছিলে। তাত এটা সৰু শিৱলিংগ আছিলে। সৰু শিৱলিংগটোত মানে যেতিয়া মানে আমাৰ ইয়াত ধৰি লওক ৰিচাৰ্জ কৰিলে, ৰিচাৰ্জ কৰোঁতে মাজত ধৰি লওক আপোনালোকৰ শিলিখা গুটি পাইছে, আকৌ এনেকৈ সেন্দুৰ পাইছে। শিৱলিংগটো বহুতখিনি মানে মাটিৰ তলত আছিলে। মানে আগৰ মানুহে কৰিছিল, আগৰ মানুহ যেতিয়া পুৰণা দিনা আজিৰ পৰা ধৰি লওক 10-20 বছৰৰ আগৰ সাধুবিলাকে যেতিয়া পূজা কৰিছিলে। আৰু মানে তেতিয়াই পাই মানে এইখিনিত মানে সাধুবিলাকে তেতিয়া ইয়াত মানে মহামৃত্যুঞ্জয় যজ্ঞ পাতিছিল। তেতিয়াৰ পৰাই মানে ইয়াত এইখিনিৰ পৰা যেতিয়াবা কৰিলে তেতিয়াৰ পৰা আমাৰ ইয়াতে মহামৃত্যুঞ্জয় মন্দিৰটো বনালে। মানে যোনটো ডাঙৰ লিংগটো বনোৱাৰ আগত ইয়াতে মানে সৰু মন্দিৰ এভাগ আছিল। সৰু মন্দিৰ এভাগ আছিলে এইকণ জেগাতে সৰু মন্দিৰ এভাগ। তাতে আগতে মেইন পূজা হয়, মেইন পূজা চূজা আগতে সেইখিনিতে হয়। সেইখিনিতে এণ্ট্ৰি পইণ্ট আছিল আগতে এতিয়া বেক চাইডে তেতিয়া বনাই আছিলে। মেইন সেইখিনিতে পূজা চূজা আগতে কৰিছিল। আৰু আপোনালোকক জানিবলৈ বিচাৰিছোঁ এইখিনিতে আগতে পুৰণা শিৱলিংগটো আছিলে। এইখিনি জেগাত আপোনালোকক জনাব বিচাৰিছোঁ এইকণ জেগাত যোনকণত মানে এণ্ট্ৰি পইণ্টখন আছে তাৰ তলত একে মানে এইখিনি হয় সেইকণ জেগাত ঠিক আছে। ত' প্ৰিন্সে যিমানখিনি জানে আমাক আৰু কিবা ভুল চুল হ'লে ক্ষমা কৰিব। আৰু আমি যিমানখিনি জানো তিমানখিনি আপোনালোকক জনাইছোঁ আমি, কাৰণ এইখিনি অকণমান লোকেল মানুহ টাইপে হয়, সেইকাৰণে আপোনালোকক জনাইছোঁ। ধন্যবাদ। থেংক ইউ। ত' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি কিবা ভুল মানে ক্ষমা কৰি দিব যদি কোৱাত। আমিতো ইমান নাজানে, আমি ইমান নাজানো, যিমানখিনি জানো সিমানখিনিয়ে কৈছোঁ। ত' যদি ভিডিঅ' চাই আহোঁতে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আমাৰ চেনেলটো যদি নতুন আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব। ত' লগ পাম এটা নতুন জেগাত নতুন এটা ভিডিঅ'লৈ, তেতিয়া কাৰণে টিল দেন টাটা, বাই বাই।